Papa, sao? Good afternoon everyone. Welcome back to the channel to a new vlog. আজি গৈ আছোঁ গাঁৱলৈ চাপিনৰ এক্সাম শেষ হ'ল মই গৈ আছোঁ আম্মা যাব আৰু চাপিন যাব আৰু মোৰ দাদী আহিছিল তো তেওঁক লৈ যাম বহুত দিন পিছত গাঁৱলৈ গৈ আছোঁ মানে হ'ল মোৰ দাদী আহিছিল ঈদত চ' তেওঁ যাবৰ কাৰণে পূৰা উৎপাত লগাইছে তেওঁক দি থৈ আহোঁ আৰু চাপিনৰ যিহেতু এক্সাম শেষ হৈছে অকণমান মোৰো ভাল লাগিব আম্মাৰ লগত সেইকাৰণে ভাবিছোঁ ময়ো যাম কোনেও নাযায় ভাইটি নাযায় আব্বা নাযায় মিষ্টাৰ নাযায় এইয়া আমি অকলে গৈছোঁ কোন আহিছে বেলেগ ৰাস্তাতে সোমাইছে ভালে লাগিছে আৰু খাব খাইছোঁ কি চকলেট ৱাও দীপৰ বিল ইমান ধুনীয়া লাগিছে গছবিলাক কাটি শেষ কৰিছে ৱাও আবু দীপৰ বিল চোৱা ইমান ধুনীয়া লাগিছে সঁচাকে আগতে আগতে বহুত মেটেকা আছে এতিয়া নাই বহুত ধুনীয়া লাগিছে আমাৰ অসম আমি ইফালে আহিলোঁ এইখিনি জাগাৰ নাম কি হা হা অ'কে সত্ৰপাৰা দৰংপাৰা আৰু মই এয়া কিনি আছোঁ খোৱা বস্তু ন পাপা হৈ গ'ল আমি বজাৰ কৰি আছোঁ এইফালে আমি খোৱা বস্তু কিনিলোঁ এতিয়া ডাইৰেক্ট চাপিনৰ মাহীহঁতৰ ঘৰত উঠি যাম ন পাপা কি খাইছ এইফালে মই খাইছোঁ মুগ দাল এটা খাব লওঁতে গল্প দি চাওঁ এয়া দাদী খাই আছে এইটো মোৰ দাদী চৰ পৰিছে আমাৰ ব্ৰহ্মপুত্ৰ This is our Brahmaputra, Papa. Papa, sunset hobo so sunto kiman dhuniya dekha goise. চিন্তা না এটা একদম চিনব না হ্যাঁ ও আহি নামিলো ভালে লাগিল আদি এটা না গয়া এক টাইপ আছে সব মেল লাগাল না 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 কোন ডলার একদম রিয়েলিস্টিক বাহ রিয়েলিস্টিক তোমরা চিটিং করে মই এতিয়া অলপ আহি কিনে বাইদেউহঁতৰ ঘৰত ৰেষ্ট লৈ আছোঁ আৰু এইফালে বাচ্চা পাৰ্টি ইমান চিল্লাই আছে
এইফালে এটা মামা, এইফালে এটা মামা। এয়া এইবিলাক হ'ল এটা ফ্ৰুটছ। এইবিলাক মানে হেৰিৰ কাৰণে ভাল, কি কয়, চুগাৰৰ কাৰণে ভাল। এটা ফ্ৰুটছো হয়। পকিছে যোনবিলাক সেইবিলাক দিয়া মাহী। পকিছে কোনবিলাক? ইয়াতে নাই। ক'ত? অঁ ৰ'বা, এয়া এইবিলাক পকিছে। টেষ্টি হয়, মিঠা হয়। হ'লে কঁঠাল পকিছে। ৱাও, বহুত। মোৰ হাত পুৰা লেতেৰা হৈ গৈছে। কি টেষ্টি। এয়া এই বাচ্চা পাৰ্টিয়ে কি কৰি আছে গম পায়? চৰ্বত বনাই আছে। এনেকুৱা নহয়, নেমু খালি খাব পাৰি, অকণমান নিমখ লগাই দিয়া। চল্ট নিমখ দিয়া, নিমখ অকণমান দিবা, বেছি নিদিবা। মোৰ এই ইমান অকণমান দিয়া। পাপা খাবা? কোৱাচোন, কোৱাচোন। এক্সপ্ৰেশ্যন নিদিবা, চাওঁ খাই পেলাই কেনেকুৱা লাগে, কোৱাচোন। এক্সপ্ৰেশ্যন নিদিবা। অঁ চাওঁ, এক্সপ্ৰেশ্যন নিদিয়াকৈ লেমন খাব পাৰা নেকি? এক্সপ্ৰেশ্যন ৱাহ। এতিয়া আমি ওলালোঁ, মানে যাম হৈছে নদীৰ পাৰত অকণমান চাবৰ কাৰণে দুপৰীয়া। মই ওলালোঁ, বাইদেউ ওলালে, বাচ্চাবিলাকক লৈ ভাল লাগি আছে। এইফালে আহিলে মানে ওলালোঁ, অকণমান ওলাই যাওঁ নদীৰ পাৰত ফুৰিবৰ কাৰণে। বাইদেউ বাচ্চাবিলাকক লৈ, বাইদেউহঁতৰ ঘৰৰ ওচৰতে মানে ব্ৰহ্মপুত্ৰ নদী আছে। এইফালে আমাৰ বাচ্চা পাৰ্টি। কিহৰ বম পাইছা? এইটো তুমি নদী পাইছা? এইটো বাবা ব'লা, উঠা। হা উল লৈ যায়। এইটো কি? ইমান ভাল লাগি আছে, ঠাণ্ডা হাৱা পুখুৰীৰ পাৰত। সঁচাকৈ মই ভাবিছিলোঁ যে গাঁৱত আহিলে গৰম লাগিব, কিন্তু নাই, বহুত ঠাণ্ডা। এচি ফিল। যোৱা নহ'ল আমাৰ নদীৰ পাৰ, কাৰণ মানে বৰষুণ দিব। নদীত গ'লে এই বৰষুণত মানে ভেজাল হৈ যাব। আৰু কথাটো হ'ল যে মোৰ দাদী আছে, তো তেওঁক লৈ মানে ক'তো ইমান ঘূৰা ফুৰা কৰিব নোৱাৰি। আৰু এতিয়া ওলালোঁ বাইদেউহঁতৰ ঘৰৰ পৰা, পেহীহঁতৰ ঘৰত যাম। হৈ গ'ল বাইদেউহঁতৰ ঘৰত আলহী খোৱা।
ভাল লাগে কিন্তু ইয়াৰে মানে ৱেডাৰটো ইমান ঠাণ্ডা। চাফিন আৰু দাদীক বাইদেউহঁতৰ দোকানত ফাৰ্মাচীত থৈ আহিছোঁ। আৰু চাওক বাইদেউহঁতৰ ঘৰৰ আগফালৰ ভিউ ইমান ধুনীয়া। হাই দে হাই দে হাই দে। ক'ত গৈ আছা? ক'ত গৈ আছা? ফকীৰপাৰা কাৰ ঘৰত? নানীৰ ঘৰত। মানুহজন ৰখি থাকক। আপু এইটো কি জানা? আমি সৰুতে আহিছোঁ, এইটো শনিবৰীয়া বজাৰ। আৰু যাম পেহীহঁতৰ ঘৰত। আৰু মই কিনি আছোঁ এয়া পকৰি। এই যে এইটো পালকটো এইটো শনিবৰীয়া বজাৰৰ পৰা কিনিলোঁ লেটেকু, মোৰ ফেভৰেট বস্তু। আছে নতুন কৰি দলং নবনাই চাগে, ৰাস্তাই বনাই দিব ন। পাই গ'লো কথা পাতোতে আহিলোঁ পেহীহঁতৰ ঘৰত। আৰু পেহীহঁতৰ ঘৰত আহি মোক এজনীয়ে দিলে শাক কেইটামান। এইফালে শাককেইটা লৈ গৈছোঁ। মা থেংক ইউ মাহী। ধুনীয়া ৱেডাৰ। নোৱাৰিবা বাবা, মাছ মাৰিছে। তুমি নহয় চোৱা এই ৰছী আমি মাছ মাৰি আছো। ইমান মানে অকণমান বৰষুণ দিছে। এইয়া পুখুৰী মাছ এটা মাৰিছোঁ ৰ'ব, অলৰেডি দেখাইছোঁ। মাছটো ক'ত? এইটো আমার কাল আমি এইফালে আবু এইটো লোৱা, এইটো দেখুৱা। গছৰ পৰা পকা আম পাৰিলোঁ। ব'লা, সেই পিছফালেও আছে পাপা, পিছফালেও আছে, পিছফালেও আছে দমকল। ব'লা সোনকালে যোৱা চাওঁ কি পাৰিছা তুমি। এইফালে এই মাছ ভাজি কিনে দিম। এয়া গছৰ পৰা আম পাৰিলোঁ, কাটিম এতিয়া। খাই চাওঁ। আবু এইটো কোনে বনাইছে? বাপৰে, এইবিলাক ক'ৰ পৰা শিকিলা তুমি? হা বনোৱাচোন, চাওঁ। হাঁহৰ বাচ্চা লৈ কেনেকুৱা কৰি আছে। এইটো কি কয় ইংলিছত পাপা?
এতিয়া আকৌ পেহীহঁতৰ ঘৰৰ পৰা গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ, যিহেতু আম্মা তাতে আছে। বাই এইটো খাবা? এইটো কিয় ল'লা তেনেহ'লে? এইটো আধা খাবা, এইটো লোৱা। আমি খাই আছোঁ গৰৈমাৰী বজাৰত আহি মিঠাই এতিয়া। কেনেকুৱা বাবা? এতিয়া খাই আছোঁ আকৌ চাহ। কেনেকুৱা টেষ্ট? মজা। আবু? গৰৈমাৰী বজাৰত যাই চাহ তাহ খাই আকৌ পেহীহঁতৰ ঘৰত ৰিটাৰ্ণ আহিছিলোঁ, কাৰণ মই মোৰ বেগ স্লিং বেগটো থৈ গৈছিলোঁ। আকৌ গৈ আছোঁ। গৰৈমাৰী আহি বজাৰ কৰিলোঁ। অঁ, কোনে কিনি দিছে এইটো? কোনে কিনি দিছে? মামা। আৰু এইফালে মই আজিকালি লেটুকুৱে কিনিছোঁ, এইফালে লেটুকু ইমান ঢেৰ কিনিছোঁ। এইবিলাক ডুমৰু পাৰি আছোঁ। ডুমৰু বোলে ভাজি খোৱা যায়। এইটো লাল লাল তো দেও। এইবিলাক তোমার বাপ মতো ডাল ফালিয়ে দিয়ে বাবু আংগলা পাই গৈছে নেকি? আমি এতিয়া গুৱাহাটীলৈ যাম আৰু আমাৰ চাওক আমি আহিছোঁ খালী হাতত, আৰু এইবিলাক কি লৈ যাম টোপোলা। আৰু এইফালে ৱেডাৰ বৰষুণ। ভাল কিনিছোঁ আৰু এইফালে বাঙি কিনিলোঁ। কিমান ওচৰত এয়া একেবাৰে লগত। বাবা ya আহি ঘৰ পালোৱে আৰু এতিয়া মানে কি হ'ল চাপিনৰ আব্বা ঘৰত আছে আৰু আমি গৈ আছোঁ আম্মাক ড্ৰপ কৰি এতিয়া ঘৰলৈ।
এইটো এটা ফ্ৰুটছ সৰু থাকোঁতে খাইছিলোঁ, কিবা নাম অসমীয়াত কয় নাজানো, এনেই বেংগলীত কয় গাব। তো এইটো মই গাঁৱৰ পৰা লৈ আনিছোঁ। আৰু এইটোৰ গুটিয়ে খায় ন, গুটিয়ে খায়, এইটোও খায়, এইটোও খাব পাৰি, এইখিনিও খাব পাৰি। চ' বহুত বছৰ পিছত মানে এইটো খাম, বহুত বছৰ মানে 25 ইয়াৰ্ছমান হ'ব, তাৰপিছত খাই আছোঁ। ঘামি যায় বেচেৰা, ভাত চাত খাই আহিছে চাইকেল চলাব। পাপা ৰ'বা, আজি ফাৰ্ষ্ট টাইম মোৰ বাবাই চাইকেল চলাই চলাই তাৰ নানী ঘৰত গৈ আছে। যোৱা চাইড লৈ, লেফ্ট চাইড, লাহে লাহে যোৱা বাবা। যোৱা, যাব পৰা নাই। বা আমার আব্বু যে ফার্স্ট টাইম সাইকেল চলায়, কোথায় চা